আমাৰ আজি ফাৰ্ষ্ট ব্লগ আৰু এই চেনেলটো আমি 3 সিষ্টাৰ্ছে মিলি ষ্টাৰ্ট কৰিছোঁ কিন্তু বৰ্তমান আমি মাত্ৰ দুজনীহে আছোঁ আৰু আমাৰ লগৰজনী অন দ্য ৱে আছে সো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আচলতে আজি আমি এটা বিশেষ কামত বাহিৰলৈ যাবলৈ ওলাইছোঁ যেটো আমি কেতিয়াও এক্সপেৰিয়েন্স কৰিম বুলি ভবা নাছিলোঁ কিন্তু চাও এক্সপেৰিয়েন্সটো কেনেকুৱা হয় আৰু লগতে আপোনালোকেও চাই থাকিব আমাৰ লগত সো লেটস ষ্টাৰ্ট এতিয়া আমি গৈ আছো পাঞ্জাবাৰী ৰোডেৰে আৰু এতিয়া আমি পাম কলাক্ষেত্ৰ এয়া কলাক্ষেত্ৰ আৰু তাৰ পৰা অলপ দূৰ গৈয়ে আমি লেফ্ট টাৰ্ণ ললো এয়া বাঘৰ বৰি হয় আৰু এয়া আমি পাই গলো আমাৰ ডেষ্টিনেশ্যন আৰু এয়া চাওক আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যনটো খুবেই ধুনীয়া হয় এনভাইৰনমেণ্টটো পুৰা গ্ৰীনাৰী এনভাইৰনমেণ্ট হয় বলক তেনেহ'লে আমি ভিতৰলৈ যাওঁ ভিডিঅ'টোৰ আৰম্ভণিতে আমি কৈছিলোঁ যে আমি আজি এটা নতুন এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ আৰু সেয়া হ'ল আমি তিনিওজনীয়ে ইয়াত টেটু বনাম আৰু টেটু বুলি ক'লে প্ৰথমে পেইন এটাৰ ভয় বেছিভাগ মানুহৰে মাইণ্ডত আহে আৰু যদিও আমি আজি বনাওঁ বুলি ফাইনেলি আহিলোঁ ভয় আমাৰো খুবেই লাগি আছে ভয় লাগি আছে যদিও ফাৰ্ষ্টতে ময়ে বনাবলৈ ল'লোঁ ফাইনেলি হৈ গ'ল পেইন অলপ হয় যদিও টলাৰেট কৰিব পাৰি বাৰ পিছতে এইবাৰ বনাব ল'লোঁ মই ভয়টো লাগি আছিলে এক্সাইটমেণ্টটো তেনেকৈ মাইল্ড পেইন এটা হয় ফাইনেলি কমপ্লিট থেংক ইউ আকাশ দা আৰু এইবাৰ একেবাৰে শেষত মই বনাবলৈ আহিলোঁ যিহেতু মোৰ অলপ পলম হৈছিলে আগতে মই এই টেটুটো মোৰ ছোৱালীজনীৰ নামত ডেডিকেট কৰিছিলোঁ অলপ পেইন হৈছে যদিও খুবেই ভাল লাগিলে বনাই টেটু ষ্টুডিঅ'ৰ এনভাইৰনমেণ্টটোত টেটু বনোৱাৰ মজাটো বহুতেই বেলেগ মিউজিক ষ্টুডিঅ' এম্বিয়েঞ্চ টেটু বনোৱাৰ এটা ভয় লগতে এক্সাইটমেণ্টটো গোটেইখিনি মিলি সেইটো এটা বেলেগেই এক্সপিৰিয়েঞ্চ আৰু আমাৰ এক্সপিৰিয়েঞ্চটো খুবেই ভাল আছিলে আৰু ক'ব গ'লে টেটু বনাব হ'লে ফ্ৰেণ্ডছ বা ছিষ্টাৰ্ছ মিলি যাব লাগে তেতিয়া বনোৱা টাইমত পেইনটো কম ফিল কৰা যায় কিয়নো ফ্ৰেণ্ডছ বা ছিষ্টাৰ্ছ লগত গৈ কথা পাতি ফটোজ উঠি মাইণ্ডটো ডাইভাৰ্ট হৈ থাকিলে পেইন ফিলটো মাইণ্ডত নাথাকে আমিও তেনেকৈয়ে টেটুৰ এক্সপিৰিয়েঞ্চটো ল'লোঁ এইখন হয় এক্সক্লুচিভ টেটু ষ্টুডিঅ' লগতে টেটু ট্ৰেইনিং চেণ্টাৰ আৰু ইয়াৰ আকাশ দা তেওঁৰ গুড নেমটো ভাগ্যৰাজ বৰুৱা এজন খুব প্ৰফেশ্যনেল টেটু আৰ্টিষ্ট হয় হয়তো আপোনালোক বহুতেই জানেই তেখেতৰ কথা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ হোল্ডাৰো হয় তেখেত বিশেষকৈ এইখন টেটু ষ্টুডিঅ'ত টেটু বনোৱা টাইমত এটা মাইল্ড এনাষ্টেচিক ক্ৰীম তেখেতে ইউজ কৰে সেইটো কাৰণে অলপ ৰিলিফ এটা পোৱা যায় বনোৱা টাইমত স্পেচিয়েলি ফাৰ্ষ্ট টাইম যোনে বনাব বিচাৰি আছে তেওঁলোকৰ কাৰণে বেছি বেটাৰ এক্সপিৰিয়েঞ্চ হয় যেনেকৈ আমি আজি এটা ভাল এক্সপিৰিয়েঞ্চ লৈ টেটু বনালোঁ লগতে খুব হাইজিন এণ্ড ছেফটি মেইনটেইন কৰা হয় ইয়াত আপোনালোকেও যদি কোনোবাই মনেৰে ভাবি আছে টেটু বনাম বুলি নিশ্চয়কৈ ইয়ালৈ আহিব পাৰে আমাৰ ডেছক্ৰিপশ্যনত ষ্টুডিঅ'খনৰ লিংকটো দিয়া আছে আৰু বনাই হৈ গ'ল এতিয়া যাব ওলালোঁ তাইও জইন হ'ল আহি হেল্ল' ভাল লাগিলে বনাই কমপ্লিট হৈ গ'ল
এতিয়া আমি যাওঁগৈ। ঘৰ পোৱালৈকে ধূলি গালি নালাগিবলৈ প্লাষ্টিকেৰে এটা পাতলকৈ ৰেপ কৰি দিছে হাতখনত। এতিয়া সন্ধিয়া হৈ গ'ল আৰু আমি আহি পালোহি ঘৰ। আৰু শেষত সকলোলৈ ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।